তো এয়া পুৰা একদম চিকেন চাওমিন বনালোঁ আজি ঘৰতে নিজে। তো আপোনালোকে ভিডিঅ'টো চাব লাগিব আগৰ পৰা কেনেকৈ। হেল্ল' বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ চিকেন চাওমিন। তো চিকেন চাওমিনৰ কাৰণে চাওমিনখিনি বইল হ'বলৈ দিছোঁ আৰু এয়া মই পিঁয়াজ আৰু বন্ধাকবি ধুনীয়াকৈ কাটি লৈছোঁ আৰু এয়া চিকেনখিনি মই বইল হ'বলৈ দিছোঁ। বইল হ'লে তেতিয়া মানে অকণমান ভাল আৰু সৰু সৰুকৈ কাটি ল'ম যিহেতুকে চাওমিনত দিবৰ কাৰণে। সেইটো কাৰণে মই ধুনীয়াকৈ বইল কৰি লৈছোঁ আৰু এতিয়া মই বইল মাংসখিনি ধুনীয়াকৈ উলিয়াই ল'ম আৰু এতিয়া মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম যিহেতুকে সৰু সৰু হ'লে মানে ভাল লাগে চাওমিনত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো মই দেখিলে ধুনীয়াকৈ এয়া মই কাটি লৈছোঁ সৰু সৰুকৈ আৰু হাৰ্ডি য'ত আছিলে হাৰ্ডিখিনি উলিয়াই লৈছোঁ আৰু মই কেৰাহীটোত দি লৈছোঁ গৰম হ'বলৈ। আৰু যেতিয়া এতিয়া গৰম হ'ল মই ধুনীয়াকৈ ৰিফাইন দি লৈছোঁ যিহেতুকে চাওমিন বনালে সদায় ৰিফাইন তেলতে বনাব লাগে। আৰু এয়া প্ৰথমতে মই চিকেনখিনি ভাজি ল'ম ধুনীয়াকৈ। এয়া মই তেলত দি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ভাজি ল'ম আৰু ইয়াত মই এড কৰিম, বিশেষ মই বেলেগ একো এড নকৰোঁ। ইয়াতে মই এড কৰিম নিমখ, অকণমান নিমখ আৰু হালধি, সেইখিনি মই এড কৰিম আৰু দিম লগত ৰেড চিলিটো ৰঙাৰ কাৰণে দিম। আৰু মই এইখিনি ধুনীয়াকৈ দি লৈ পেলাই ৰঙচুৱাকৈ পূৰা ভাজি ল'ম আৰু আপোনালোকে চাই থাককচোন। চিকেনখিনি এয়া ৰঙচুৱা হৈছে, প্ৰায় হ'বলৈ হৈছে, পূৰা একদম ৰঙা ৰঙা হৈছে আৰু খৰ হৈছে ভজাত খৰ হ'লে ভাল লাগে। আৰু এইখিনি মই ধুনীয়াকৈ উলিয়াই ল'ম। এয়া দেখিছে নহয় কি ধুনীয়া ৰঙা হৈছে আৰু পূৰা একদম সিজি গৈছে। আৰু একেটা কেৰাহীতে মই বন্ধাকবি আৰু পিঁয়াজখিনিৰ কাৰণে মই ৰিফাইন অকণমান আকৌ দি লৈছোঁ আৰু এতিয়া পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দি পেলাই মই অকণমান টাইম পিঁয়াজখিনি ভাজি ল'ম। মই ইমানো নাভাজোঁ, অকণমান ভাজিম যিহেতুকে বেছি মজি গ'লে বেয়া হ'ব ন খাবলৈ। চাওমিনত অলপমান কেঁচা কেঁচা হৈ থাকিলে ভাল লাগে। আৰু ইয়াৰ লগত মই বন্ধাকবিখিনি দি দিম। বন্ধাকবিখিনিও মই ইমান মজি যাবলৈ নিদিওঁ যিহেতুকে মই ইমান মজি গ'লে খাবলৈ বেয়া পাওঁ। তো সেইটো কাৰণে মই এইখিনি অকণমান জাষ্ট 2 মিনিটৰ কাৰণে লৰাই দিম। আৰু ইয়াতে মই এতিয়া অকণমান সৰু সৰুকৈ কাটি লোৱা নহৰু, মই পিচি পেলাই দিয়া নাই, অকণমান সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ পেলাই এইখিনি মই ধুনীয়াকৈ 2 মিনিটমান ভাজি ল'ম আৰু বেছি মানে মই মজিবলৈ নিদিওঁ। আৰু এইখিনি ভাজি হোৱাৰ পিছত মই ইয়াতে হালধি দিম আৰু নিমখটো যিহেতুকে মই চিকেনত দিছোঁৱেই আৰু চাওমিন বইল কৰোঁতে দিছিলোঁ, সেইটো কাৰণে নিমখটো মই চাই পেলাই পিছত দিম। আৰু এইখিনি দেখিছেনে অকণমান মজিবলৈ ধৰিছে। তো এতিয়া মই ইয়াতে এড কৰিম অকণমান মছলাৰ নিমখ আৰু অকণমান নিমখ দিছোঁ যিহেতুকে তাত দিছিলোঁৱেই। আৰু এয়া ৰেড চিলি অকণমান দিম। আৰু এতিয়া মই এইখিনি লৰাই পেলাই মই বইল কৰি থোৱা চাওমিনখিনি মই ইয়াতে দি দিম। চাওমিনখিনি দি লৈ পেলাই মই ধুনীয়াকৈ এইখিনি পূৰা একদম চাওমিনত মিক্স হ'ব লাগিবতো, সেইটো কাৰণে ভালদৰে একদম মানে ভাজি ল'ম, চবখিনি মিক্স হ'ব লাগিব। আৰু এইখিনি লৰাবলৈ অকণমান কষ্ট হয় যিহেতুকে, সেইটো কাৰণে মই দুখন হেতা লৈ লৈছোঁ আৰু মই দুইখনৰে ধুনীয়াকৈ মিক্স কৰি পেলাই এনেকুৱাকৈ মানে মিক্স কৰি আছোঁ আৰু মানে চাৰিওফালে সমানে মিক্স হ'ব লাগিব, নহ'লে ক'ৰবাত বগা হৈ থাকিব আৰু ক'ৰবাত মছলা চছলা নালাগিব। সেইটো আৰু মই এতিয়া অকণমান জিৰা গুড়ি মছলা এড কৰি দিম গোন্ধটোৰ কাৰণে। আৰু এইখিনি ধুনীয়াকৈ পূৰা একদম লৰাই দিম যাতে চাৰিওফালে লাগে। আৰু এয়া মই অকণমান টমেট' চচ এড কৰিছোঁ আৰু লগত মই চিকেনখিনি এতিয়া মই এড কৰি দিম যিহেতুকে চিকেনখিনিতো মানে লাগিবতো মছলাখিনি, সেইটো কাৰণে মই এতিয়া চিকেনখিনিও এড কৰি দিম। আৰু এইখিনি ধুনীয়াকৈ পূৰা একদম মিক্স কৰি দিম যাতে ক'তো মানে নলগাকৈ নাথাকে আৰু পূৰা একদম ফাৰ্ষ্ট মানে একদম লৰাই মিক্স হৈ গৈছে। ইয়াত দেখিছে ইমান ধুনীয়া হৈছে কালাৰটো আৰু হৈছে প্ৰায় মোটামুটি চিকেন চাওমিন ৰেডি মানে পূৰা একদম। আৰু আপোনালোকে এয়া চাব পাৰে। তো এয়া আমাৰ একদম চিকেন চাওমিন ৰেডি হৈ গ'ল। চিকেন চাব পাৰে আপোনালোকে। ৰিকিও খাবৰ কাৰণে ৰখি আছে, চিষ্টাৰ হয়।
তো কম সময়ৰ ভিতৰতে কেনেদৰে চিকেন চাওমিন বনাব পাৰি আপোনালোকক মই ভিডিঅ'টো দিলোঁ, শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত কেনেকৈ কম সময়ৰ ভিতৰত কম বস্তু মানে ইমানো বস্তু নোহোৱাকৈ কেনেকৈ বনাব পাৰি আপোনালোকক মই দেখুৱালোঁ। যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব আৰু নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ ইমানেই, বাই বাই।